ধান খেতি বেয়া হোৱা বুলি, কেতিয়াবা অসুখ বা পানী লগা হোৱা বুলি এটা উপশব্দ উলিয়াই আপুনি সদায় মোৰ দৰমহা কাটে। এতিয়া আপুনি মোক মাহে 300 টকাৰ পৰা 12 টকা 25 পইচা দৰমহা দিয়ে। তাৰে বাৰু মই দেউতা, আজি পেলনীয়া বস্তু কি পালে? তেনেকে নকবি, এদিন সকলো বস্তু কামত আহিবই, একো পেলনীয়া নহয় হেৰ। হয়নে? এই লোহাৰ টুকুৰাবোৰ কিহৰ কাৰণে? ৰাস্তাত পৰি আছিল, ভাবিলো এদিন কামত আহিব। এই ভগা চিগা লোহাৰ টুকুৰাবোৰ ঘৰৰ ভিতৰলৈ নানিব, শনিগ্ৰহৰ লোহা। শনি মোৰ ওচৰলৈ আহিব নোৱাৰে নহয় গায়ত্ৰী মাক। হয় দেউতা, এজন শনি আন এজন শনিৰ ওচৰলৈ নাযায় নহয়। মানে থাক, বৰ বুদ্ধিমানটো ওলাবলৈ আহিছ হে? বাৰু গোবিন্দ কচোন, এই ভৰ বাৰিষা বৰষুণ দিয়া নাই কেলে অ? হয় দেউতা, বৰষুণ দিয়া নাই আৰু নাই দিয়া নহয়। হয় দেউতা। এইটোৱে নাজানা বুৰ্বক? এই বুৰ্বক হৈ বুদ্ধিমান হ'ব খোজা দুখত তোৰ দৰমহাৰ পৰা 10 টকা কাটিব লাগিব। বৰষুণ দিয়া নাই আৰু মই কাৰ মূৰটো কৰিব লাগে? চেহেৰাটো চা, সুৰ নাইকিয়া হাতীৰ নিচিনা। চাচোন চা, কেনেকুৱা বিকট চেহেৰা পাই। তই মৰিলি, মাটিৰ লগত মিলি যাবি এদিন। দেউতা, মোৰ দেউতাই তেওঁ ধাৰ খুজিব নোৱাৰি আপোনাৰ ওচৰত মোক চাকৰ ৰাখিলে। কাম দিবৰ সময়ত আপুনি কৈছিল 300 টকা দিব। শুনিয়ে মই আনন্দত আত্মহাৰা হৈ গৈছিল নহয় দেউতা। কেতিয়াবা কোনোবাই আপোনাৰ ধাৰ খোজা নাই বুলি, কেতিয়াবা ধান খেতি বেয়া হোৱা বুলি, কেতিয়াবা অসুখ বা পানী লগা হোৱা বুলি এটা উপশব্দ উলিয়াই আপুনি সদায় মোৰ দৰমহা কাটে। এতিয়া আপুনি মোক মাহে 300 টকাৰ পৰা 12 টকা 25 পইচা দৰমহা দিয়ে। তাৰে বাৰু মই কেনেকে খাই জীয়াই থাকিব লাগে? ঠাণ্ডা পানী আৰু বতাহ। যা যা, যি মন যায় চিঞৰি থাক, কোনো লাভ নহ'ব। মই যি কলো মোৰ কথাৰ কোনো লৰচৰ নহ'ব। ৰামচন্দ্ৰৰ নিচিনাই কথা মোৰ। তই আৰু ৰামচন্দ্ৰ? আৰে তইতো ৰাক্ষসৰ ঘৰত জন্ম লৈছিলি, তই ৰাম নহয় ৰাৱণ। কলিযুগত ৰাৱণ আহি এই হাবিচুক গাঁৱত লক্ষীনাৰায়ণ বৰুৱাৰ ৰূপত জন্ম ললিহি মোৰ কলিজা খাবলৈ। তই নিশ্চয় যাবি, ৰসাতলে যাবি। তই কিবা কৈছ নেকি? নাই, একো কোৱা নাই, কথা এটাহে ভাবি আছিলো। সুন্দৰ, কেনি যাওঁ? অলপ ওলাই যাওঁ। অলপ ওলাই যাওঁ? ঘৰতে বহি পঢ়া শুনা কৰি পাছ টাছ কৰিব লাগে, এই চব খাবৰ খাতি নাই। দিনটো এৰাল নোহোৱা গৰুটোৰ নিচিনাকে তলৌ ঘূৰি ফুৰিবি। দেউতা, তোমাৰ সদায় একেখন ৰেকৰ্ডকে মই কিমান শুনিম কোৱা? মই অধৈৰ্য হৈ গৈছো। ঘৰৰ পৰা দুখোজ বাহিৰলৈ যাব নাপাওঁ, তুমি তোমাৰ সাতকাণ্ডৰ ৰামায়ণখন আৰম্ভ কৰিয়ে দিয়া। গোবিন্দ কয়, দেউতাই কি কয় তুমি শুনি থৈ দিবা। মই যেতিয়া গধূলি ঘৰলৈ আহিম, তুমি মোক শুনাই দিবা পুৰণা ৰেকৰ্ডখন। হয় হয়, সৰুৰ পৰা আমাৰ হাইলাক ভক্ত প্ৰহ্লাদ। তাৰমানে তই কি বুজাব খুজিছ? সৰু বোপা হাইলাক ভক্ত প্ৰহ্লাদ আৰু মই বাপেক তোৰ মোৰ, তাৰমানে মই হিৰণ্যকশিপুৰ। ৰহ, আৰু এটকা কটা গ'ল তোৰ। এটকা কাটিলে 12 টকা 25 পইচা দৰমহাৰ পৰা অলপ আগতে কাটিলে 10 টকা, আৰু এতিয়া কাটিলে 1 টকা, থাকিল 1 টকা 25 পইচা। 1 টকা 25 পইচা মই কি কৰিম বাৰু? যা যা, পাতি অহাৰ নিচিনা পেট পেটে থাকিলে